আজি আমি প্রতিবাদ করেছো আমার বাগদর সমষ্টির সম্মানীয় বিধায়ক মাননীয় শেরমান আলী আহমেদ স্যারক আজি তেখেতক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আমি দাবী জনাইছোঁ তেখেতক 12 ঘণ্টাৰ ভিতৰত মুক্তি কৰি দিব লাগে। আমি বাগদৰ সমষ্টিৰ সৰ্বসাধাৰণ ৰাইজে আমি দাবী জনাইছোঁ এই দাবী, আৰু আমাৰ এই দাবী ন্যায্য দাবী 12 ঘণ্টাৰ ভিতৰত শেরমান আলী আহমেদক মুক্তি কৰি দিব লাগে। যেহেতু গণতন্ত্ৰক ৰক্ষা কৰিব লাগে, গণতন্ত্ৰৰ বিৰুদ্ধে কৈছে এইটো। আৰু যি সময়ত অসমত শেরমান আলী আহমেদ স্যারেতো এইটো মন্তব্যই নহয়, ইয়াতকৈ অতি ভয়ানক মন্তব্য হিলাদিত্য, সত্যৰঞ্জন বৰা আদি শৃংখল চলিয়াই এই ধৰণৰ ব্যক্তিয়ে আজি মন্তব্য দিছে। সেইসকল ব্যক্তিক আজি গ্ৰেপ্তাৰ কৰা নাই। মাননীয় বিধায়ক শেরমান আলী আহমেদক গ্ৰেপ্তাৰ কৰিছে, অকল মাননীয় বিধায়ক শেরমান আলী আহমেদকে গ্ৰেপ্তাৰ কৰা নাই, বাগদৰ সমষ্টিৰ জনসাধাৰণ গোটেই জনসাধাৰণক গ্ৰেপ্তাৰ কৰিছে। আজি যি গ্ৰেপ্তাৰ কাৰ্য এই গ্ৰেপ্তাৰ গোটেইখিনি গৰিহণাযোগ্য, এয়া কোনো ভিত্তিহীন কাৰ্য হৈছে এইটো। আৰু আমি অসম আৰক্ষীক অনুৰোধ জনাইছোঁ তথা দাবী জনাইছোঁ আমি 12 ঘণ্টাৰ ভিতৰত বিধায়ক ছাৰক মুক্তি কৰি দিব লাগে। বিনা অসমখন হিলাদিত্য আৰু সত্যৰঞ্জন বৰাই হিন্দু মুছলিম কৰি পেলাইছে। সেই সময়ত বিধায়ক শেরমান আলীয়ে সংখ্যালঘুৰ হৈ যে সংখ্যালঘু মানুহক মাৰিব আহিলে সংখ্যালঘুক নামাৰি বহি থাকিব কেনেকৈ, এইটো কথাক লৈ আজি মাননীয় বাগদৰ সমষ্টিৰ বিধায়ক শেরমান আলী ডাঙৰীয়াক গ্ৰেপ্তাৰ কৰিছে। আৰু এইটো গ্ৰেপ্তাৰ হিটলাৰী শাসনৰ কাৰণে গ্ৰেপ্তাৰ কৰিছে। বিজেপি চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ আৰু অনতিপলমে 12 ঘণ্টাৰ ভিতৰত বিধায়ক শেরমান আলী ডাঙৰীয়াক মুক্তি দিব লাগে। কেৱল বিধায়ক শেরমান আলী আহমেদ ডাঙৰীয়াক গ্ৰেপ্তাৰ কৰা নাই, বাগদৰ সমষ্টিৰ গোটেই জনসাধাৰণক গ্ৰেপ্তাৰ কৰিছে। গতিকে মই দাবী জনাইছোঁ অসম আৰক্ষীক অনতিপলমে 12 ঘণ্টাৰ ভিতৰত বিধায়ক শেরমান আলী আহমেদ ডাঙৰীয়াক বিনা চৰ্তে মুক্তি দিয়ক। শেরমান আলী আহমেদক মুক্তি দিয়ক। অসমত হিটলাৰী শাসন বন্ধ কৰক। অসমত হিটলাৰী শাসন বন্ধ কৰক। অসমৰ সংখ্যালঘুক নিৰ্যাতন বন্ধ কৰক। শেরমান আলী আহমেদক মুক্তি দিয়ক। শেরমান আলী আহমেদ জিন্দাবাদ। ইতিমধ্যে অহাকালি আমাৰ কি কয় বাগদৰ সমষ্টিৰ সমূহ জনসাধাৰণে আমাৰ বাগদৰ সমষ্টি বজাৰ, আমাৰ মন্দিৰ বজাৰ তথা বাগদৰ সমষ্টি বন্ধ ঘোষণা কৰিছে। এয়া বাগদৰ সমষ্টিৰ জনতাই বন্ধ ঘোষণা কৰিছে। শেরমান আলীক মুক্তি দিয়ক। বাগদৰ সমষ্টিৰ বিধায়ক শেরমান আলীক মুক্তি দিয়ক। We want justice. We want justice. শেরমান আলীক মুক্তি দিয়ক। ইনকলাব জিন্দাবাদ। শেরমান আলীক মুক্তি দিয়ক। শেরমান আলী আহমেদ জিন্দাবাদ। শেরমান আলী আহমেদক মুক্তি দিয়ক।